হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত মোৰ এটা খুব বেছি ভাল লগা ৰেচিপি শ্বেয়াৰ কৰিম। বেঙেনা ভৰ্তা আচলতে অসমীয়া ৰেচিপি নহয়, কিন্তু পোৰা বেঙেনা হওক বা পোৰা আলু আমাৰ অসমীয়াৰ খুবেই প্ৰিয়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, নিশ্চয় ভাল লাগিব। মই যেনেকৈ ভাল পাওঁ তেনেকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ বাবে মই 2টা বেঙেনা লৈছোঁ মিডিয়াম সাইজৰ, আৰু লগত লৈছোঁ কেঁচা জলকীয়া, 2টা বিলাহী আৰু কেইফুটামান নহৰু। প্ৰথমতে বেঙেনা দুটাত অকণমান তেল সানি ল'ম। তেল সানি ল'লে কি হয়, পিছত পোৰাৰ পিছত বাকলিটো গুচাবৰ কাৰণে বহুত সুবিধা হয়। তেল সনাৰ পিছত এনেকৈ চুৰি এখন লৈ মাজত 3টামান কাট দি ল'ব। এতিয়া মই এনেকৈ কাটি লোৱা অংশকেইটাত মানে ফাঁককেইটাত কেঁচা জলকীয়া আৰু নহৰু মাজে মাজে ভৰাই দিম। আপোনালোকে ইচ্ছা কৰিলে নহৰু জলকীয়া পিছতো ব্যৱহাৰ কৰিব পাৰে, কিন্তু এনেকৈ বেঙেনাটোৰ লগতে পুৰি ল'লে জলকীয়া আৰু নহৰুৰ ফ্লেভাৰটো অলপ বেছি ভাল লগা হয়। সেইকাৰণে মই এনেকৈ ভৰাই লৈছোঁ। এতিয়া এইখিনি পুৰিব পৰা হৈ গৈছে। জুইত পুৰিব পাৰিলেতো খুবেই ভাল হয়, কিন্তু মোৰ যিহেতু জুইৰ সুবিধা নাই, সেইকাৰণে মই গেছতে পুৰিব লাগিব। প্ৰথমতে বেঙেনাকেইটা আৰু তাৰপিছত বিলাহীকেইটা একেলগে পুৰি ল'ম। এইখিনি ধুনীয়াকৈ পুৰা হৈ গৈছে। এতিয়া আমি এইখিনি ভালদৰে চাফা কৰি ল'ম। এইখিনি চাফা কৰা হৈ গৈছে। লগতে নহৰু আৰু জলকীয়াখিনিও মাজৰ পৰা উলিয়াই ল'লোঁ, আৰু লগত মই এটা সৰু আলু লৈছোঁ, বইল কৰা আলু হয়। প্ৰথমতে চুৰিখনে এনেকৈ অলপ অলপকৈ কাটি ল'ব, তেতিয়া পিটিকা কৰিবলৈ সুবিধা হয়। লগতে নহৰু আৰু জলকীয়াখিনিও মিহিকৈ কুটি ল'ব, আৰু তাৰপিছত এইখিনি ভালদৰে পিটিকা কৰিব লাগিব। এইখিনি পিটিকা কৰা হৈ গৈছে। এতিয়া আহিম পিছৰ প্ৰচেছলৈ। তাৰ বাবে মই কেৰাহীত লৈছোঁ সৰিয়হৰ তেল, আৰু তেল গৰম হোৱাৰ পিছত ইয়াত দিছোঁ মিহিকৈ কটা পিঁয়াজ। পিঁয়াজখিনি অলপমান ভজাৰ পিছত ইয়াত মই মিহিকৈ কাটি লোৱা আদা অকণমান আৰু এটা জলকীয়া দিছোঁ। জলকীয়া যিহেতু আমি পিটিকা বনাওঁতেও ব্যৱহাৰ কৰিছোঁ, গতিকে সেইখিনি চাই দিব নিজৰ সুবিধা মতে। আৰু নহৰু যিহেতু তাত দিছোঁ, সেইকাৰণে মই এক্সট্ৰাকৈ এড কৰা নাই। হালধি দিছোঁ একেবাৰে কম পৰিমাণে। এতিয়া মই ইয়াত দিছোঁ এমুঠি কেঁচা মটৰ। মটৰ দিয়াটো অপশ্যনেল হয়, লগতে আলু দিয়াটো অপশ্যনেল হয়, কিন্তু দিলে বহুত ভাল লাগে। কিন্তু এটা কথা মন কৰিব, মটৰ হওক বা আলু হওক একেবাৰে কম পৰিমাণে এড কৰিব, কাৰণ এইটো হৈছে বেঙেনাৰ ৰেচিপি, আৰু যদি মটৰ আলু সেইবিলাক বেছি হয় তেতিয়া আলু খোৱা নিচিনাহে লাগিব। তেলত দিয়াৰ কাৰণে মটৰখিনি খুব সোনকালে সিজি যাব, আৰু মটৰখিনি সিজাৰ পিছত ইয়াত যিখিনি পিটিকা কৰি ৰখা বেঙেনা সেইখিনি দি দিম। নিমখ দিছোঁ সোৱাদ অনুসৰি। এনেকৈ গোটেইখিনি মিহলাই অলপ সময় ভজাৰ পিছতে আমাৰ বেঙেনা ভৰ্তা খাব পৰা হৈ যাব। আৰু একেবাৰে শেষত মই ইয়াত এড কৰিছোঁ অকণমান কেঁচা ধনিয়া। আজিৰ ৰেচিপিটো কেনে পালে জনাব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটোও দবাই দিব। আৰু লগতে এটা কথা কৈছোঁ, মোৰ কমেণ্টৰ ৰিপ্লাই কৰিবলৈ অকণমান অসুবিধা হৈ আছে এতিয়া। আপোনালোকে কিন্তু কমেণ্ট নকৰাকৈ নাথাকিব। পাছত সুস্থ হোৱাৰ পিছত লাহে লাহে চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। লাভ ইউ অল, টেক কেয়াৰ, বাই বাই।